বন্ধুসকল আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আহিছোঁ। এইটো দেখিছে আপোনালোকে মিক্সি, ইয়াৰ দ্বাৰা আমি ৰান্ধনি ঘৰত যিকোনো বস্তু মিক্সিং কৰোঁ। তো কেতিয়াবা কি হয়, এই মিক্সিটোত আপুনি কিবা ধৰি লওক গুড়া কৰি আছে বা কিবা মিক্সিং কৰি আছে, তেতিয়া কি হয় আপোনাৰ মোবাইলটো ধৰি লওক, এইটো মোবাইল, এই মোবাইলটো ধৰি লওক আপুনি এনেকৈ ধৰি আছে, তো এই মিক্সিটোত পৰি গ'ল মোবাইলটো, তো তেতিয়া মোবাইলটোৰ কি অৱস্থা হ'ব, তো সেইটো আজি আপোনালোকক দেখুৱাম। আৰু তাৰ কাৰণে আমি এইটো মিক্সি ইউজ নকৰোঁ, কাৰণ যিহেতু আমাৰ বাজেট কম, তো তাৰ বাবে আমি বেলেগকৈ ইউজ কৰিম। এটা মিক্সি বনাইছোঁ আমি, তাৰ কাৰণে ইউজ কৰিম এইটো বাল্টি বুলি কৈছোঁ, এইটো ৰঙৰ টেমা হয়। আৰু আমি ঘূৰাবলৈ ইউজ কৰিম এইটো ড্ৰিল মেচিন, বহুত পাৱাৰফুল হয়। তো চাওঁ কিয় ইয়াৰ অৱস্থা হয়, কি হয়। তো মোবাইলটো আমি দেখিছে, এইটো নকিয়া মোবাইল হয়, ভৰাই দিলোঁ। বেটাৰীটো দিয়া নাই দেই, বেটাৰীটো দিলে হয়তো ই শ্বৰ্ট চাৰ্কিট হ'ব পাৰে। বেটাৰীটো খুলি কিনে দিছোঁ, ভৰাই দিলোঁ। আৰু এতিয়া আমি কৰিম মিক্সিং। আৰু তাৰ আগত, কাৰণ কিয়, যিহেতু ছেফটি ফাৰ্ষ্ট, ইয়াৰ টুকুৰা হয়তো আহি পেলাই আমাৰ মুখত পৰিব পাৰে, তাৰ বাবে এইটো পিন্ধি ল'ম। আৰু তাৰ আগতে আমি ইয়াত এখন কাপোৰ ঢাকনি হিচাপে দি ল'ম, যিহেতু ইয়াত ঢাকনিখন নাই আমাৰ হাতত। আমাৰ যিহেতু টিম মেম্বাৰে ধৰিব ছাইডত টেমাটো, তাৰ কাৰণে এখন কাপোৰ দি ল'ম। তো বলক ভগৱানক চিন্তি আৰম্ভ কৰি দিওঁ মিক্সিং। এতিয়া আমি নাচাওঁ, কিন্তু কি হৈছে, ইয়াত যিহেতু ভাইব্ৰেশ্যন বেছি হৈ আছে, তো আমাৰ যিটো আমাৰ মিক্সিং কনচোল আছিল, তো এইটো অলপ ছাইড হৈ আহিছে। ইয়াক অলপ টানি ল'ম ইয়াৰ এইফালে, তো এইবাৰ ধৰা। অলপ দেৰিকৈ চাওঁ আমি। এতিয়ালৈকেতো গম পোৱা নাই ভিতৰত কি হৈছে, কিন্তু ভিতৰৰ পৰা এনেকুৱা আৱাজ আহি আছে, তাৰমানে ঘৰ 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 এনেকৈ আছে। তো আৰু অলপ মিক্স কৰি চাম আমি, আৰু কৰিম মিক্সিং। আৰু এই ভাগটোৰে আমাৰ হেডফোনৰ টুকুৰাটো ওলাই আহিছে, এইটো দেখিছে হেডফোনৰ টুকুৰা, ইয়াত হেডফোনৰ পিনটো লাগে। আৰু অলপমান মিক্স কৰি চাম, যাতে আমাৰ মোবাইলটো ভালকৈ মিক্সিং হৈ যায়। মোৰ বোধহয় হ'ব লাগে ভিতৰত মিক্সিং। তো এইডাল উলিয়ালোঁ, আৰু এতিয়া আমি এইখন খুলিব গৈ আছোঁ। ভিতৰত কি হৈছে আপোনালোকে দেখা হ'ব। চাওক
কি অৱস্থা হৈ গৈছে মোবাইলটোৰ আৰু চাওক মিক্সি এটাত পৰিলে কিমান কি হ'ব পাৰে এইটোতো বহুত ডাঙৰ এৰিয়াত ঘূৰিছে যিহেতু আমাৰ ইয়াৰ মিক্সিঙৰ এইডাল সৰু হৈছে তো টিংটো বহুত ডাঙৰ তাৰ বাবে ইমান এটা মিক্সিং হ'ব নোৱাৰিলে তথাপিও চাওক চব বস্তুবিলাক বেলেগ বেলেগ হৈ গৈছে এইখন হ'ল চাৰ্কিট বৰ্ড বেলেগকৈ ওলাই আহিছে দেখিছে এইটো বেক পেনেল এইটো হৈছে আমাৰ বেক কভাৰখন আৰু ইয়াত ডিসপ্লে এইখন ডিসপ্লে দেখিছে ডিসপ্লে কিমান পাতল হৈ গৈছে আৰু এইখন হৈছে ফ্ৰণ্টৰ আৰু এইখন হৈছে আমাৰ কিপ্যাড এইবিলাক ডিসপ্লেৰ পৰ্যায় হয় এইবিলাক দেখিছে এইখন ক'ত থাকে এইখন চাগে কিপ্যাডত লাগি থাকে তো দেখিছে কিমান সৰু সৰু টুকুৰা হৈ গৈছে এইটো চাৰ্জাৰৰ পিন আৰু এইবিলাক সব ডিসপ্লেৰ পাৰ্টস এইবিলাক গুড়া হৈ গৈছে তো যদি ভিডিওটো চাই আজিৰ ভিডিওটো চাই ভাল পালে কিবা অলপ জানিলে তো লাইক মাৰি দিয়ক ভিডিওটো আৰু আমাৰ চেনেলটো যদি নতুনকৈ ভিডিও চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু যদি আকৌ এনেকুৱা নতুন নতুন ভিডিও চাব ইচ্ছা আছে নতুন নতুন আপোনালোক টপিক লাগে তো আমালৈ কমেন্ট কৰক কমেন্ট বক্সত গৈ আমি আপোনালোকৰ মাজত হেতু দেখুৱাবলৈ চেষ্টা কৰিম আজিলৈ এৰিছো বাই বাই